নমস্কাৰ। আজি পূৰ্ণিমাৰ পিছত এই 7 দিনত কিছুমান ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। কাৰোবাৰ প্ৰেম আৰম্ভ হ'ব, কাৰোবাৰ চাকৰিৰ সুযোগ আহিব আৰু কিছুমানৰ বাবে আহিব পাৰে সমস্যা। ভিডিঅ'টোৰ শেষত মই এনে কিছুমান ৰাশিৰ কথা ক'ম যাৰ বাবে এই 7 দিন বিপদ সংকুল হ'ব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। পূৰ্ণিমাৰ পিছত চন্দ্ৰৰ শক্তি ধীৰে ধীৰে কমি যায় আৰু মানুহৰ চিন্তা, সিদ্ধান্ত আৰু অনুভূতিত প্ৰভাৱ পেলায়। এই সময়ত কিছুমান ৰাশি শক্তিশালী হয় আৰু আনহাতে কিছুমান অলপ দুৰ্বল হয়। এই 7 দিনত প্ৰেম, বিবাহ, চাকৰি, সংসাৰ আৰু স্বাস্থ্য সকলো ক্ষেত্ৰতেই পৰিৱৰ্তন দেখা যাব। প্ৰথমতে আমি আলোচনা কৰিম পজিটিভ ৰাশিসমূহৰ ওপৰত। প্ৰথম হৈছে মিথুন। এই সময়ত নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। ছ'চিয়েল মিডিয়া বা বন্ধুৰ জৰিয়তে প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে বিবাহৰ কথা ভাবিছে তেওঁলোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। চাকৰিত নতুন অফাৰ, ইণ্টাৰভিউ বা সুযোগ আহিব পাৰে। আপোনাৰ কথা বতৰাৰ দক্ষতাই এই সময়ত আপোনাক লাভ দিব। কিন্তু সংসাৰৰ ক্ষেত্ৰত ঘৰত সুখ শান্তি বাঢ়িবই। স্বাস্থ্য স্বাভাৱিক, কিন্তু খোৱাটো আপোনালোকে ভালকৈ লওক। নেক্সট পজিটিভ ৰাশি হৈছে সিংহ। সম্পৰ্কত গাম্ভীৰ্য বাঢ়িব। পাৰ্টনাৰৰ আপোনাৰ ওপৰত বেছি বিশ্বাস কৰিব। বিবাহৰ ক্ষেত্ৰত পৰিয়ালৰ সমৰ্থন পাব। চাকৰিৰ ক্ষেত্ৰত বছ বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব পাৰে। প্ৰমোচন বা আপোনাৰ দায়িত্বও বাঢ়িব পাৰে। কিন্তু সংসাৰৰ ক্ষেত্ৰত ঘৰত সুখবৰ আহিব পাৰে আৰু স্বাস্থ্যৰ কথা ক'বলৈ গ'লে শক্তি আৰু আত্মবিশ্বাস আপোনাৰ যথেষ্টখিনি বাঢ়িব। এতিয়া আহিছোঁ আমি তুলা ৰাশিলৈ। পুৰণি ভুল বুজাবুজি শেষ হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত ভাল প্ৰস্তাৱ বা কথা আগবাঢ়িব পাৰে। চাকৰিৰ ক্ষেত্ৰত টিম ৱৰ্কে আপোনাক সফল কৰিব। সংসাৰৰ ক্ষেত্ৰত বেলেঞ্চ আৰু শান্তি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। প্ৰেমৰ ক্ষেত্ৰত গভীৰ অনুভূতি আৰু ইম'চনেল বণ্ডিং বাঢ়িব। চাকৰিৰ ক্ষেত্ৰত ধীৰে ধীৰে কিন্তু আপোনাৰ উন্নতি দেখা গৈছে। সংসাৰৰ ক্ষেত্ৰত আধ্যাত্মিক শান্তি থাকিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন শান্ত হৈ থাকিব। এতিয়া আমি ভিডিঅ'টোৰ শেষৰ ফালে পালোহি। এতিয়া আপোনালোকক কিছু ৰাশিক সাৱধান কৰিব বিচাৰিছোঁ। তাৰ প্ৰথমতে আছে ধনু ৰাশি। প্ৰেমত দূৰত্ব বা ভুল বুজাবুজি হ'ব পাৰে। চাকৰিত আপুনি লৰালৰিকৈ সিদ্ধান্ত ল'লে কিন্তু বহু বেমেজালি আৰু সমস্যা হ'ব পাৰে। সংসাৰৰ ক্ষেত্ৰত তৰ্ক বিতৰ্ক হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু লগতে আপুনি ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধা আছে। গতিকে আপুনি ভ্ৰমণ কম কৰাই বাঞ্ছনীয়। দ্বিতীয়টো বিপদসংকুল ৰাশি হৈছে কন্যা। প্ৰেমৰ ক্ষেত্ৰত অতি চিন্তা আৰু সন্দেহে সমস্যা কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ষ্ট্ৰেছ আৰু প্ৰব্লেম বাঢ়িব পাৰে। সংসাৰৰ ক্ষেত্ৰত কথা বতৰাত সাৱধান থাকক কিন্তু। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সৰু অসুখ বা ডাইজেশ্যনৰ সমস্যাই আপোনাক জীয়াতু ভুগাব পাৰে। নেক্সট সাৱধান কৰিব লোৱা ৰাশিবিধ হৈছে মকৰ ৰাশি। প্ৰেমৰ ক্ষেত্ৰত সময় দিব নোৱাৰাৰ বাবে আপুনি যথেষ্ট সমস্যাত ভুগিব পাৰে। চাকৰিৰ ক্ষেত্ৰত কামত কিন্তু আপোনাৰ উঠা নমা চলি থাকিব। সংসাৰত দায়িত্ব বাঢ়িব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মেণ্টেল প্ৰেছাৰ আপোনাৰ বাঢ়িব পাৰে, মানে মানসিক আপোনাৰ অশান্তি হ'ব পাৰে। নেক্সট বিপদৰ ৰাশিটো হৈছে বৃশ্চিক। প্ৰেমৰ ক্ষেত্ৰত খং নিয়ন্ত্ৰণ নকৰিলে কিন্তু সমস্যা বাঞ্ছনীয় আৰু সমস্যা হ'বই। চাকৰিৰ ক্ষেত্ৰত কিছুমানে নেদেখা বাধা আহিব পাৰে। সংসাৰত আপোনাৰ যথেষ্টখিনি টেনশ্যন থাকিবই আৰু স্বাস্থ্যটো সেই টেনশ্যনখিনি আপোনাৰ মানসিক অশান্তি ভোগাব। ভিডিঅ'টোত আপোনাৰ ৰাশি কোনবিধ আছিলে আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ইয়াৰ ওপৰত আৰু বিস্তাৰেৰে লাগে তেনেহ'লে মই আপোনাৰ প্ৰত্যেকৰে ৰাশিৰ ওপৰত এটা ভিডিঅ' বনাম। ভিডিঅ'টো ভাল লাগিল যদি শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।